হেল্ল' এভৰিৱান আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আছিলে উৰুকা দিনাখনৰে, যিহেতু মই টাইম পোৱা নাছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, ভাবিলোঁ আজি দিওঁ বেছি দেৰি নকৰোঁ। এইফালে ভোগালী বিহু বুলি আপোনালোকে কি খালে জনাবলৈ নাপাহৰিব কিন্তু দেই। আমাৰ আকৌ উৰুকা দিনাখন মঙলবাৰ নহয়, আমি আকৌ ভেজ খাবলগীয়া হৈছে। এইফালে মই যোগাৰ কৰি আছোঁ, মানে মাছৰুম বনাবলৈ। এইফালে মছলাখিনিও ভাজি আছিলোঁ আৰু এইফালে সকলোৱে বহি লৈছোঁ। এইবাৰ আকৌ তেনেকৈ আমাৰ ভেলাঘৰো বনোৱা নহ'লে, যিহেতু এইবাৰ আমাৰ মনবোৰ ইমান এটা ভালো নহয়, সেইবাবে এনেকৈ আৰু ৰাতিৰ সাজটো ৰান্ধিলোঁ উৰুকা বুলি সকলোৱে মিলিজুলি এসাঁজ খাওঁ বুলি। এইফালে পোৱালীকেইটাৰ ইমান লাজ চাওকচোন, পোৱালীকেইটাৰ মানে লাজত থাকিবই পৰা নাই। আৰু এইফালে মই মাছৰুমখিনি বনাই আছোঁ, দেখি পেলাই কেনেকুৱা লাগিছে জনাব কিন্তু দেই। মানে খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে, মানে মাংসও ফেইল হৈ যাব ইমান ধুনীয়াকৈ, মানে ইমানেই ভাল লাগিলে নহয় খাই। আৰু ধুনীয়াকৈ বনাইছিলোঁ, ময়ে বনাইছোঁ বাৰু। আৰু এইফালে পনীৰখিনিও ফ্ৰাই কৰি আছোঁ, পনীৰৰ চব্জি অকণমান বনাওঁ। এইফালে আমাৰ আজি ৰাতিৰ সাজটো ৰেডি হৈ গ'ল, মাছৰুম পনীৰ লগতে অলপমান চালাড আৰু পোৱালীকেইটাৰ কাৰণে অলপমান আলু ভাজি বনাইছিলোঁ। আজি এনেকৈ চিম্পলকৈ, আৰু যিহেতু আজি মঙলবাৰ আৰু কিনো বনাম, আমি দালি নবনালোঁ, এনেকৈ খালোঁ। আৰু আপোনালোকে বিহু বুলি কি খালে জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।